নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম। আজি আপোনালোকক জনাম 2025ত নতুন চৰকাৰী টয়লেট কেনেকৈ আবেদন কৰিব আৰু 2024ত টয়লেট এপ্লাই কৰা সকলৰ তালিকা মুকলি কৰা হৈছে। আপোনাৰ নাম আছে নেকি এই তালিকাখনত কেনেকৈ চাব, আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, চৰকাৰৰ পৰা কিমান টকা ধন লাভ কৰিব, এই সকলোবোৰ বিষয়ে আমি আলোচনা কৰিম, ষ্টেপ বাই ষ্টেপ জনাই দিম। গতিকে ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক সময়ত এনে অধিক সহায়ক ভিডিঅ'সমূহ পাব পাৰে। আহক বন্ধুসকল আমি ভিডিঅ'লৈ আগবাঢ়ো। মেইন অফিচিয়েল ৱেবছাইট এইখিনিলৈকে আহিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ডাইৰেক্টলি ক্লিক কৰি এইখিনিলৈকে আহি যাব আৰু এইখিনিলৈকে অহাৰ পিছত আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব আৰু তলত দেখিবলৈ পাইছে বহুতো অপশ্যন আছে আৰু ইয়াতো দেখিবলৈ পাইছে বহুতো অপশ্যন আছে। এইটো মেইন হ'ল অফিচিয়েল ৱেবছাইট আৰু এইটো তেনেকুৱা দেখিবলৈ পাই আছে আপোনালোকে। তো ইয়াৰ তলত সকলোতকৈ মেইন হ'ল আপোনালোকে এইটো চাই লওক, আপোনালোকে কি আছে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা MIS, ইয়াৰ পিছত আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL ডেছবৰ্ড। তো ইয়াৰ পিছতখিনি আপোনালোকে চাই লওক, ভালকৈ চাই লওক আৰু চাই লোৱাৰ পিছতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিব। নতুনকৈ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এইটোত ক্লিক কৰি দিব আৰু এপ্লাই কৰাৰ এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এটা নতুন ইণ্টাৰফেচ খোল খাব। তো এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ, ইণ্টাৰ ইয়ৰ OTP, মোবাইল নম্বৰটো মাৰিব লাগিব আৰু OTP মাৰিব লাগিব। যদিহে আপোনালোকে চিটিজেনশ্বিপ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে, আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে যদি আগতে, তেন্তে ইয়াত মোবাইল নম্বৰ আৰু মোবাইল নম্বৰ মাৰাৰ লগে লগে আপোনাৰ OTP যাব আৰু যদি আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা নাই তেন্তে আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো প্ৰথমে আপোনালোকক কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব দেখাই ল'ব বিচাৰিছোঁ। প্ৰথমে চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব আৰু চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ খোল খাব। তো ইয়াত আপোনালোকে প্ৰথমে মোবাইল নম্বৰটো মাৰি দিয়ক, আপোনাৰ যিটো মোবাইল নম্বৰ আৰু সেই মোবাইল নম্বৰটো মাৰি দিয়াৰ লগে লগে গেট OTPত ক্লিক কৰক। গেট OTPত ক্লিক কৰি আপোনালোকে OTPটো ফৰ্ম ফিল আপ কৰক আৰু লগ ইন ক্লিক কৰি দিয়ক। লগ ইন ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে বেক আহি যাব ডাইৰেক্টলি। চিটিজেন ৰেজিষ্ট্ৰেশ্যন মই কৰি লৈছোঁ আৰু কৰাৰ পিছতে আপোনালোকে এইটো মোবাইল নম্বৰ আকৌ ইয়াত মাৰিব আৰু ইয়াত OTP মোবাইল নম্বৰটো মাৰাৰ লগে লগে এতিয়া OTP আহি যাব আৰু আপোনালোকে কেপচাৰটো ফিল কৰি চাইন ইন কৰাৰ লগে লগে আপোনালোকৰ ID দেখাব। তো মই কৰি আপোনালোকক দেখাই আছোঁ। মোবাইল নম্বৰটো মাৰাৰ লগে লগে আপোনালোকৰ এনেধৰণৰ ইণ্টাৰফেচ খোল খাব। মোবাইল নম্বৰ আৰু OTP মাৰাৰ পিছতে কেপচাৰটো ফিল কৰাৰ পিছত এনেকুৱা আহিব আৰু এনেকুৱা অহাৰ পিছত আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিবলৈ পাইছে। তো এইখিনি ভালকৈ আপোনালোকে পঢ়ি ল'ব আৰু এইখিনি পঢ়াৰ লগে লগে আপোনালোকে ইয়াত নতুনকৈ এপ্লিকেশ্যন এপ্লাই কৰিব বিচাৰিছে আৰু ইয়াত চাই লওক, আপোনালোকে বহুতে চাই ল'ব যে ইয়াত এক্টিভ, আপোনাৰ এইটো এক্টিভ দেখাই আছে নেকি, ষ্টেটাছটো এক্টিভ দেখাই আছে নেকি। এক্টিভ যদি দেখাই আছে তেন্তে আপোনালোকে ডাইৰেক্টলি ইয়াত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন এটা ফৰ্ম খোল খাব আৰু ইয়াত আপোনালোকে জাষ্ট এটা টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে এনে এটা ফৰ্ম সম্পূৰ্ণ আহি যাব আৰু এই ফৰ্মখন আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰিব লাগিব। তো এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব প্ৰথমে আপোনালোকে চাই লওক। ষ্টেট নেম দিয়া আছে, এইটো অট'মেটিকলি আহি যাব আৰু এইটো অট'মেটিকলি অহাৰ পিছতে ষ্টেট নেম প্ৰথমে দিয়া আছে, চাই লওক এইটো অট'মেটিকলি আহি যাব। ইয়াৰ পিছতে আপোনালোকে ডিষ্ট্ৰিক্ট নেম দিব লাগিব আৰু ইয়াৰ পিছতে ব্লক নেম দিব লাগিব। তো মই এটা কৈ চিলেক্ট কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। তো মই এইখিনি চাই লওক আপোনালোকে কি কৰি আছোঁ। প্ৰথমে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈছোঁ, ইয়াৰ পিছত আপোনালোকে বিন্নাকান্দি, মই মোৰ বিন্নাকান্দি হয় এইটো চিলেক্ট কৰি লৈছোঁ। ব্লক নেম আপোনালোকে চিলেক্ট কৰি ল'ব, মোৰ পঞ্চায়ত মই চিলেক্ট কৰি লৈছোঁ। আপোনালোকে চিলেক্ট কৰি ল'ব আপোনালোকৰ পঞ্চায়ত এইটো আছে, যিবোৰ আছে আপোনালোকে যিটো হয় চিলেক্ট কৰি ল'ব। তো মই পঞ্চায়ত চিলেক্ট কৰাৰ পিছতে আপোনালোকে ভিলেজটো চিলেক্ট কৰি ল'ব, মই ভিলেজ চিলেক্ট কৰি লৈছোঁ আৰু ইয়াৰ পিছতে হেবিটেশ্যন নেমটো চিলেক্ট কৰি ল'ব। হেবিটেশ্যন নেমটো আপোনালোকৰ কি আছে সেইটো চিলেক্ট কৰি ল'ব, মোৰ এইটো হ'ল মই চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছত আপোনালোকে ইয়াত দিয়া আছে ছেকশ্যন B টয়লেট অ'নাৰ্ছ পাৰ্টিকুলাৰ। তো এইটো কৰি লওক, আপোনালোকে এইটো চাই লওক। আপোনালোকে নেম অফ এপ্লিকেশ্যন এজ পাৰ আধাৰ কাৰ্ড। তো আপোনালোকে নেম ডাইৰেক্টলি আধাৰ কাৰ্ডত যেনেকুৱা আছে এনেকুৱা নামটো লিখি দিব আৰু নামটো লিখি দিয়াৰ পিছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো মাৰি দিব আৰু ইয়াৰ পিছতে এইটোত ক্লিক কৰি আপোনালোকে এইটোত ক্লিক কৰি ভেৰিফাই আধাৰ কৰি ল'ব আৰু ইয়াৰ পিছতে আপোনালোকে চাই লওক ফাদাৰ নেম মাৰিব, ইয়াৰ পিছতে ফাদাৰ জেণ্ডাৰ ক্লিক কৰিব, জেণ্ডাৰ চিলেক্ট কৰিব, ইয়াৰ পিছতে আপোনালোকে কেটাগৰী চিলেক্ট কৰিব আৰু ইয়াৰ পিছতে সাব কেটাগৰী চিলেক্ট কৰিব। ইয়াৰ পিছতে কাৰ্ডৰ টাইপ কি, আপোনালোকে BPL APL নে কি কাৰ্ড ব্যৱহাৰ কৰে, কি কাৰ্ড আপোনালোকৰ সেইটো চিলেক্ট কৰি ল'ব আৰু এইটো চিলেক্ট কৰাৰ পিছতে আপোনালোকে মোবাইল নম্বৰটো মাৰি দিব আৰু মোবাইল নম্বৰ মাৰাৰ লগে লগে ইমেইল আইডিটো মেণ্ডেটৰী নহয়, ইমেইল আইডি দিব পাৰে আৰু নিদিলেও একো নহয়। গতিকে ইয়াৰ পিছতে আপোনালোকে এড্ৰেছটো দিবই লাগিব। এড্ৰেছটো দিয়াৰ পিছতে আপোনালোকে চাই লওক ইয়াত ছেকশ্যন C আছে বেংক একাউণ্ট ডিটেইলছ। আপোনালোকে বেংক একাউণ্টখন আপোনাৰ হাতত ৰাখিব লাগিব আৰু বেংক একাউণ্টখন অতি প্ৰয়োজনীয়। চাই লওক ইয়াত বেংক একাউণ্টৰ IFSC কোড মাৰাৰ লগে লগে বেংকখনৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ অট'মেটিকলি ইয়াত তলত আহি যাব। নেম অফ দ্য বেংক আহি যাব। ইয়াৰ পিছতে আপোনালোকে
ব্ৰাঞ্চ অফ দ্য বেংক এইটো আহি যাব আৰু এইখিনি অহাৰ লগে লগে যেটো অহা নাই আপোনালোকে নিজে ফিল আপ কৰি দিব মই ফিল আপ কৰি আছো আপোনালোকক ফিল আপ কৰি আপোনালোকৰ ইয়াৰ পিছত দেখুৱাই আছো কেনে ধৰণৰ হয় ইয়াৰ পিছত সকলো ফিল আপ কৰাৰ পিছত এইটো মেইন কথাটো হ'ল আপোনালোকে চাই লওক নট অনলি PDF JPEG JPG PNG allowed out তো এইখিনি চাওক আপোনালোকে এই চাৰিটা ফাইল বনাই আপোনালোকে ফাইলটো আপলোড কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টৰ পাছবুকৰ ফটোটো ইয়াত আপলোড কৰিব লাগিব আৰু এই ফটোটো মেইন হ'ল 200 KB ৰ ভিতৰত হ'ব লাগিব 200 KB তকৈ ওপৰত হ'লে আপোনালোকৰ এইটো ফটোটো নল'ব গতিকে আপোনালোকে 200 KB ৰ ভিতৰত আপোনালোকে এটা ফাইল বনাই ল'ব আৰু ফাইল বনাই ইয়াত চইচ ফাইলত ক্লিক কৰি আপোনালোকে আপলোড কৰি দিব আৰু আপলোড কৰাৰ পিছতে আপোনালোকে এপ্লাই নাও মাৰি দিব আৰু এপ্লাই নাও হোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি সম্পূৰ্ণ হৈ যাব আৰু ইয়াৰ পিছতে এটা এপ্লিকেশ্যন আইডি দিব এইটো আইডি অতি প্ৰয়োজনীয় এইটো আপোনালোকে স্ক্ৰীনশ্বট অথবা প্ৰিন্ট কৰাই ৰাখি দিব পৰৱৰ্তী সময়ত এই এপ্লিকেশ্যন আইডিটো অতি প্ৰয়োজনীয় হ'ব পৰৱৰ্তী সময়ত যেতিয়া আপোনাৰ সাৰ্ভেত আহিব এইটো এপ্লিকেশ্যন আইডিটো লাগিব গতিকে আপোনালোকে সম্পূৰ্ণ এইটো সেভত ৰাখিব আপোনালোকে স্ক্ৰীনশ্বট মাৰক অথবা আপোনালোকে প্ৰিন্ট কৰাই লওক আৰু এইখিনি কৰাৰ পিছত আপোনাৰ এপ্লাই হৈ যাব তো আপোনালোকে দেখিবলৈ পাইছে বা সম্পূৰ্ণ দেখিছে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি ল'ব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ আপুনি সহজে বুজি পালে যদিহে প্ৰশ্ন থাকে কমেণ্টত সোধক মই উত্তৰ দিব চেষ্টা কৰিম ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব লাইক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আমাৰ চেনেলত চৰকাৰী আঁচনিৰ বিষয়ে বহু ভিডিও আছে 2025 চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব পাৰি তাৰ ষ্টেপ বাই ষ্টেপ ভিডিও আছে চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব